हाय दोस्तों नमस्कार। मैं आছোঁ এতিয়া মৰিগাঁও সদৰ বিহুতলী প্ৰাংগণত। মই ঘৰত থাকি বৰ কিবা ধৰণৰ নিচিনা হৈ গ'ল, গতিকে মই অকণমান ওলাই আহিলৈ মই এখন স্থানত আহি ভিডিঅ' এটা বনাবৰ কাৰণে মোৰ ভাল লাগিল আৰু আহি পেলাই মই এখন ভিডিঅ' বনাই আছোঁ। গতিকে আপোনালোকে চাই থাকক আৰু মোৰ এই ফেচবুক পেজটো লাইক আৰু ফ'ল' কৰিব আৰু মোৰ এটা ইউটিউব চেনেল আছে, এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি মই আগলৈ ভিডিঅ' বনোৱাৰ কাৰণে মোক প্ৰেৰণা দি থাকিব। গতিকে চাই থাকক, মই এটা ভিডিঅ'টো বনাই আছোঁ, ব'লক। সদৰ বিহুতলী মঞ্চ এই মঞ্চখনতে মোৰ মুকলি মঞ্চ, ইয়াত আমি ডাঙৰ অনুষ্ঠানবিলাক আহি সভা সমিতি পাতে আৰু অন্যান্য কাৰ্যসূচী ইয়াতে চলায়। এখন মৰিগাঁও মেইন ৰোড VIP ৰোড, এইটো ৰাস্তাটো আমাৰ মৰিগাঁও মেইন কাৰ্যালয়তে যায়। মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয় এইটো ৰাস্তাটো গৈ আমাৰ কাৰ্যালয় উপায়ুক্ত কাৰ্যালয় আৰু মৰিগাঁও কোৰ্ট এইটো ৰাস্তাটো যায় আৰু অন্যান্য অফিচ আদালত এইফালে যায়। গতিকে মই অকণমান থুলমূলকৈ দেখাইছোঁ আৰু অন্য এখন স্থানত গৈ মই আৰু এখন ভিডিঅ' বনাওঁ। এইখিনিয়ে মই হাই দোস্ত, মই আছোঁ এখন মৰিগাঁও ষ্টেডিয়াম ফিল্ডখনত আৰু মই আহি পেলাই এপাক প্ৰেক্টিছ কৰিলোঁ। প্ৰেক্টিছ কৰি আহি মই এপাক চাই লৈ আহি এই সৰু এখন ভিডিঅ' বনাম। ভিডিঅ' এখন আপোনালোকক দেখাওঁ নিশ্চয় আৰু আপোনালোকে চাই থাকক। মই ইয়াত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আহি এই ষ্টেডিয়ামৰ ওচৰতে আহি নিজৰ শৰীৰ ব্যায়াম আৰু প্ৰেক্টিছ কৰি থাকে আৰু এই খেলপথাৰৰ প্ৰেক্টিছৰ জৰিয়তে বিভিন্ন তেওঁলোকৰ ক্ষেত্ৰত নিয়োজিত হয় আৰু সচৰাচৰ কিছুমানে আহি এই ষ্টেডিয়াম ফিল্ডখনত আহি তেওঁলোকৰ বিভিন্ন ধৰণৰ এক্সাৰচাইজ ইয়াত আহি কৰে আৰু মই আজি ইয়াত আহি পেলাই এই ফিল্ডখনত দুপাক মাৰি মই ভাবিলোঁ যে এখন সৰু ভিডিঅ' বনাওঁ এই ফিল্ডখনত আৰু আপোনালোকক দেখাওঁ। এয়া মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়াম ফিল্ড। ইয়াতে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আহি তেওঁলোকৰ নিজৰ প্ৰতিভা তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰে। ইয়াৰ পৰা বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী তেওঁলোকৰ নিজৰ চাকৰিৰ কাৰণে ইয়াত আহি তেওঁলোকে প্ৰেক্টিছ কৰে। গতিকে আহিলৈ বৰ সুন্দৰ অনুভৱ হৈছে। এই ফিল্ডখনৰ জৰিয়তে বহুতো শিক্ষিত যুৱক যুৱতীয়ে তেওঁলোকৰ সংস্থাপন পায় আৰু নিজৰ শৰীৰটো সুন্দৰ কৰি ৰাখে। আৰু সেইবাবে মই আহি পেলাই ইয়াত আহি অলপ নিজৰ প্ৰেক্টিছ কৰিব আহোঁ। তাকে আহিলৈ মন মেলিল যে এখন সৰু ভিডিঅ' বনাওঁ। এই দেখুৱাই আছোঁ আপোনালোকক। এই ষ্টেডিয়ামৰ এই গেলাৰীবিলাক হৈ গ'ল অলৰেডি আৰু এই ল'ৰাবিলাকে খেলি আছে। ল'ৰাবিলাক চাওক, চাৰিওফালে সৌন্দৰ্য ভৰি পৰে। কি ধুনীয়া পৰিৱেশ ইয়াতে। মই আৰু অন্য এখন স্থানত গৈ আপোনালোকক আৰু এখন সৰু ভিডিঅ' বনাম আৰু মোৰ এই ইউটিউব চেনেলত মই আপলোড কৰিম। আপোনালোকে নিশ্চয় এই চেনেলটি লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ
অন্য এটা ভিডিঅ' বনোৱাৰ কাৰণে আপোনালোকে প্ৰেৰণা দিব নিশ্চয়। তাকে আশা কৰি সকলোৱে ভালে কুশলে থাকক। গুড বাই, টেক কেয়াৰ।